নমস্কাৰ বন্ধুসকল, অকণ বিৰতিৰ পিছত আজি পুনৰ বেনিফিটছ প্লাছৰ বাবে এটি আলোচনা লৈ আহিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই বেনিফিটছ প্লাছ প্ৰডাক্ট আৰু কোম্পানীৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আলোচনা কৰিবলৈ লৈছোঁ এই কোম্পানীৰ লগত আপুনি কেনেকৈ যুক্ত হ'ব আৰু ইয়াৰ পৰা কেনেকৈ কি ইনকাম লাভ কৰিব পাৰিব। যদি আপুনি ইয়াৰ আগৰ ভিডিঅ'টো চাব পৰা নাই তেন্তে ভিডিঅ'টোৰ ওপৰৰ সোঁফালে থকা আই বাটনত ক্লিক কৰি ভিডিঅ'টো চাই ল'ব পাৰিব। বন্ধুসকল, দুই ধৰণে বেনিফিটছ প্লাছ বা USA Wellness Pvt কোম্পানীৰ লগত যুক্ত হ'ব পাৰে। প্ৰথম, আপুনি এজন কাষ্টমাৰ হিচাপে কোম্পানীৰ লগত যুক্ত হৈ বেনিফিটছ প্লাছ প্ৰডাক্ট ব্যৱহাৰ কৰি নিজৰ লগতে নিজ পৰিয়াল তথা পৰিচিত ওচৰ চুবুৰীয়াৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰিব পাৰে। আৰু দ্বিতীয়, আপুনি এজন ব্যৱসায়ী হিচাপে এই কোম্পানীৰ লগত যুক্ত হৈ এক সুন্দৰ ব্যৱসায় গঢ়ি তুলি শকত মাহিলী ইনকামৰ বাট মুকলি কৰিব পাৰে। আপোনাৰ ID প্ৰুফ আৰু এড্ৰেছ প্ৰুফৰ জৰিয়তে কোম্পানীৰ কোনো এজন ডিষ্ট্ৰিবিউটৰৰ সহায়ত আপুনি USA Wellness কোম্পানীত বিনামূলীয়াকৈ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে আৰু পিছত বেনিফিটছ প্লাছ প্ৰডাক্টৰ 2টা বটল একেলগে কিনি লৈ আপোনাৰ IDটো স্থায়ীভাৱে এক্টিভ কৰি ল'ব পাৰে। এতিয়া আপুনি যদি ব্যৱসায় কৰিবলৈ বিচাৰে তেন্তে কোম্পানীৰ নিয়ম অনুসৰি দুটিমান সাধাৰণ কাম কৰি যাব লাগিব, যিটো আপুনি এই ভিডিঅ'টোৰ জৰিয়তে ভালকৈ জানিব পাৰিব। আৰু যদি আপুনি ব্যৱসায় নকৰিবলৈ বিচাৰে তেন্তে আপুনি ডিছকাউণ্ট ৰেটত প্ৰডাক্ট ক্ৰয় কৰি নিজে ব্যৱহাৰ কৰাৰ লগতে আনকো ব্যৱহাৰ কৰিবলৈ দি স্বাস্থ্য ভালে ৰখাত সহায় কৰিব পাৰিব। এতিয়া আহোঁ, এজন ব্যৱসায়ী হিচাপে আপুনি কি সাধাৰণ কাম কৰি এক শকত ইনকামৰ কৰা কি হ'বগৈ পাৰে। ফ্ৰেণ্ডছ, এই সাধাৰণ কামটো হ'ল প্ৰচাৰ, অৰ্থাৎ কোম্পানীৰ প্ৰডাক্ট বেনিফিটছ প্লাছ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে আনক বুজাই কোৱা। বছ ইমানেই, আৰু একো কৰিব নালাগে। বাকী যি কৰণীয় আছে সেয়া কোম্পানীৰ ফালৰ পৰা কৰা হ'ব। বন্ধুসকল, আমাৰ সমাজত 95%তকৈ অধিক লোক কিবা নহয় কিবা শাৰীৰিক সমস্যাত ভুগি আছে, হয়তোবা মেডিকেল ট্ৰিটমেণ্ট লৈ আছে। আমাৰ আয়ুৰ্বেদ ফৰ্মুলাই কয়, যদি এজন সুস্থ মানুহেও এই প্ৰডাক্ট ব্যৱহাৰ কৰে তেন্তে তেওঁৰ মেডিকেল ট্ৰিটমেণ্টৰ কোনো প্ৰয়োজন নহ'ব। আৰু যদি মেডিকেল ট্ৰিটমেণ্ট লৈও আছে তথাপিও বেনিফিটছ প্লাছ আয়ুৰ্বেদিক ফুড ছাপ্লিমেণ্ট ব্যৱহাৰ কৰি দীঘলীয়া অথবা পুৰণি সমস্যাৰ পৰা মুক্তি লাভ কৰি সুস্থ আৰু নিৰোগী জীৱন লাভ কৰিবলৈ পাৰিব। কোম্পানীৰ এজন ৰেজিষ্টাৰ্ড মেম্বাৰ হিচাপে আপুনি এই কথাখিনিকে আন এজনৰ আগত ক'ব পাৰে, নাইবা আপোনাৰ ঘৰতে 2-4জনক মাতি লৈ হোম মিটিং কৰিব পাৰে, গ্ৰুপ ডিছকাশ্যন কৰিব পাৰে, কোম্পানীৰ পৰা পোৱা লিফলেট দেখুৱাব পাৰে, আপোনাৰ ছিনিয়ৰ মেম্বাৰৰ লগত টেলিফোনত কথা পতাই দিব পাৰে। আৰু এইখিনি কৰিলেই অন্ততঃ 30% লোকে আপোনাৰ কথা নিশ্চিতভাৱে শুনিব আৰু প্ৰডাক্ট ক্ৰয় কৰিব, নাইবা কোম্পানীৰ লগত যুক্ত হ'বলৈ বিচাৰিব। তেতিয়া আপোনাৰ ছিনিয়ৰ মেম্বাৰৰ লগত যোগাযোগ কৰি তেওঁলোকৰ কামখিনি সুন্দৰভাৱে কৰি দিব আৰু এইদৰেই সুন্দৰভাৱে আপোনাৰ ব্যৱসায় আৰম্ভ হৈ যাব। সাধাৰণ কাম নহয়নে বাৰু? এতিয়া চাওঁ আহক, এজন ব্যৱসায়ী হিচাপে কোম্পানীৰ পৰা আপুনি কি ইনকাম আৰু সুবিধা লাভ কৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত প্ৰেছ কৰি দিব। প্ৰথমতে আপুনি প্ৰতি বটলত 524 টকাকৈ ৰিটেইল প্ৰফিট লাভ কৰিব পাৰিব। প্ৰতি বটলৰ MRP হয় 1649 টকা আৰু আপুনি ক্ৰয় কৰিব মাত্ৰ 1125 টকা। দ্বিতীয়তে আপুনি লাভ কৰিব ডুৱেল টিম টাৰ্ণঅভাৰ বোনাছ 8%ৰ পৰা 16%ৰ ভিতৰত। আপোনাৰ দ্বাৰা অথবা আপোনাৰ ছিনিয়ৰ মেম্বাৰৰ দ্বাৰা
যিসকল নতুন মেম্বাৰ কোম্পানীৰ লগত যুক্ত হ'ব সেই সকলোবোৰ আপোনাৰ তলত লেফ্ট ৰাইট দুটা ভাগত বিভক্ত হৈ আপোনাৰ এটা টিম তৈয়াৰ হৈ যাব আৰু এই টিমৰ দ্বাৰা যিমান প্ৰডাক্ট ক্ৰয় হ'ব তাৰ পৰা আপুনি তলত দিয়া ধৰণে বোনাছ লাভ কৰিব। আপুনি যদি 2টা বটল ক্ৰয় কৰি মেম্বাৰ হৈছে তেন্তে 8% পাব। আপুনি যদি 6টা বটল ক্ৰয় কৰি মেম্বাৰ হৈছে তেন্তে 10% পাব। আপুনি যদি 12টা বটল ক্ৰয় কৰি মেম্বাৰ হৈছে তেন্তে 12% পাব। যদি আপুনি 24টা বটল ক্ৰয় কৰি মেম্বাৰ হৈছে তেন্তে 14% পাব আৰু যদি আপুনি 40টা বটল ক্ৰয় কৰি মেম্বাৰ হৈছে তেন্তে সৰ্বাধিক 16% লাভ কৰিব। 40টা বটল ক্ৰয় কৰিলে ডায়মণ্ড মেম্বাৰ হৈ যাব। দুটাকৈ ক্ৰয় কৰিলেও 40টা বটল হোৱাৰ লগে লগে আপুনি ডায়মণ্ড মেম্বাৰ হৈ পৰিব। ইয়াৰ পিছত আপোনাৰ টিমৰ 5th লেভেললৈকে জেনেৰেশ্যন বোনাছ পাব 10%। নেক্সট টিম লাহে লাহে বাঢ়ি থাকিব আৰু যেতিয়াই আপোনাৰ টিমত 500 এক্টিভ মেম্বাৰ হ'ব আপুনি পাব 32 ইঞ্চি LED টিভি অথবা 15,000 টকা। আপোনাৰ টিমত যেতিয়া আৰু 500 নতুন মেম্বাৰ হ'ব অৰ্থাৎ সৰ্বমুঠ 1000 এক্টিভ মেম্বাৰ হ'ব কোম্পানীৰ তৰফৰ পৰা আপোনাক দিয়া হ'ব এখন মটৰ বাইক অথবা 70,000 টকা। সেইদৰে আপোনাৰ তলত আৰু 500 মেম্বাৰ অৰ্থাৎ সৰ্বমুঠ 1500 এক্টিভ মেম্বাৰ হ'লে কোম্পানীয়ে আপোনাক 4 লাখ টকা কাৰ ফাণ্ড হিচাপে দিব। অৱশ্যে কাৰ ফাণ্ড ল'বলৈ আপোনাৰ নিজৰ ID ডায়মণ্ড হ'ব লাগিব। তদুপৰি টিম ডাঙৰ হোৱাৰ পিছত লাহে লাহে আপুনি আপোনাৰ ID ডায়মণ্ড ক্লাবলৈ কনভাৰ্ট কৰি ল'ব পাৰিব। ইয়াৰ পিছত লাভ কৰিব ইয়াৰলি টিম টাৰ্ণঅভাৰ বোনাছ। আপোনাৰ টিমৰ পৰা ইয়াৰলি টিম টাৰ্ণঅভাৰ বোনাছ পাব 2%। নেক্সট যদি আপুনি কোনো ফ্ৰেঞ্চাইজি স্পন্সৰ কৰিব পাৰে তেন্তে ফ্ৰেঞ্চাইজি স্পন্সৰ ইনকাম লাভ কৰিব 10%। নেক্সট ফ্ৰেঞ্চাইজি ইনকাম লাভ কৰিব কোম্পানীৰ ফালৰ পৰা 5%। ইয়াৰ উপৰিও এক নিৰ্দিষ্ট সময়ত 5 দিন আৰু 6 ৰাতিৰ বাবে আপুনি বিদেশ ভ্ৰমণৰ সুবিধাও লাভ কৰিব। ইয়াৰ বাহিৰেও টিম ডেভেলপমেণ্ট বোনাছ, ৰিট্ৰিট বোনাছ, নেশ্যনেল লাইফ টাইম এচিভমেণ্ট, ইণ্টাৰনেশ্যনেল টোটেল গ্ল'বেল বোনাছ ইত্যাদি বোনাছ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অকল মাত্ৰ মানুহৰ লগত কোম্পানী আৰু প্ৰডাক্ট সম্পৰ্কে আলোচনা কৰাৰ বিনিময়ত। বন্ধুসকল, অন্যান্য কোম্পানীৰ তুলনাত এই কোম্পানী অৰ্থাৎ USA Wellness Pvt কোম্পানীৰ বিশেষত্ব বা আকৰ্ষণীয়তা হ'ল টাইমলি পে আউট। আপোনাৰ পাবলগীয়া বোনাছ সময়মতে আপোনাৰ বেংক একাউণ্টত জমা হৈ যাব। দ্বিতীয়তে লাইফ টাইম বিজনেছ কেৰি ফৰৱাৰ্ড অৰ্থাৎ আপোনাৰ বিজনেছ কোনোদিনেই ফ্লাছ আউট নহয়, সদায় জমা হৈ থাকিব। ইয়াৰ পিছত উইকলি কেপিং 25 লাখ ৰুপিজ অৰ্থাৎ আপুনি প্ৰতি সপ্তাহত অতি বেছি 25 লাখ টকালৈকে ইয়াৰ পৰা ইনকাম কৰিবলৈ পাৰিব। নেক্সট হৈছে 100% বিজনেছ ভলিউম এক্সক্লুডিং GST বাদে সকলোখিনি বিজনেছ ভলিউম হিচাপে কাউণ্ট কৰা হয়। নেক্সট জেনেৰেশ্যন ইনকাম ইজ আনলিমিটেড অৰ্থাৎ আপোনাৰ যিটো জেনেৰেশ্যন ইনকাম হ'ব সেয়া কোনো কেপিং বা লিমিট নথকাকৈয়ে আপুনি আনলিমিটলৈকে পাব। বন্ধুসকল, এয়াই হ'ল কোম্পানীৰ প্ৰধান ইনকাম আৰু সুবিধাসমূহ। গতিকে পলম নকৰিব, সোনকালে কোম্পানীৰ লগত যুক্ত হৈ ৰোগমুক্ত হওক, এক সুন্দৰ অপৰিসীম ইনকামৰ পথ বাছি লওক আৰু আনন্দেৰে থাকক। ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, আপুনি হোৱাটছআপ কৰিব পাৰে অথবা কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।